আজি মই কচু শাক বনাবলৈ লৈছোঁ। এয়া কচু কুটি থোৱা কচু শাক, আলু, পিঁয়াজ, নহৰু বটা, তাৰপিছতে এয়া জলকীয়া আৰু জালুক পিচি লৈছোঁ, লগতে মচুৰ দালি অলপ লৈছোঁ আৰু কৰ্দৈ লৈছোঁ। আৰু এয়া পেন এখনতে তেল অলপ গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হৈ যোৱাৰ লগে লগে ইয়াত মই পিঁয়াজখিনি দি দিছোঁ আৰু পিচি থোৱা নহৰু বটাখিনি একেলগে দি দিছোঁ। এতিয়া এইখিনি ৰঙচুৱা হোৱালৈকে অলপ মই ভাজি ল'ম আৰু তাৰপিছত কুটি থোৱা কচু শাক আলুখিনি দি তেলতে অলপ সময় সিজাই লওঁ। কচু শাকখিনি মই এনেদৰে কেৰাহীত দি অকণমান লৰাই দিছোঁ যাতে এইখিনি সোনকালে তেলতে সিজি যায়। আৰু ইয়াত মই এতিয়া জোখমতে নিমখ দি, সেইটো নিজৰ ইচ্ছাত দিব লাগিব যিমান দিয়ে। তাৰপিছতে ইয়াত মই মচুৰ দালিখিনি দি দিম। এইখিনি তাৰপিছতে ইয়াত কাটি থোৱা কৰ্দৈখিনি দি দিম। গোটেইখিনি এবাৰ মিলাই ল'ব লাগিব। অকণমান সময় লাগে, কিন্তু তেলত সিজাই পেলাই বনালে বেছি ভাল লাগে। আৰু মইতো সহজ বুলি ভাবোঁ, এনেকৈ বনালে ভালো লাগে, টেষ্টিও হয়। তাৰপিছতে ইয়াত জোখমতে হালধি দিব লাগিব, নিজৰ ইচ্ছাত দি দিব। তাৰপিছতে মই গৰম মছলা গোন্ধটো ভাল পাওঁ, সেইকাৰণে গৰম মছলা অলপ দি দিছোঁ। মানে গৰম মছলা গোন্ধটো ভাল লাগে কাৰণেহে দিওঁ, এনেই কচু শাকত নিদিয়ে চাগে দেই, মই নিজৰ মতেহে দিছোঁ আৰু। তাৰপিছত এই গোটেই মিশ্ৰণটো মই মিলাই ল'ম আৰু এইখিনি অকণমান সময় ঢাকি থৈ দিম। ঢাকোনখন অলপ উঠাই চাব লাগিব হৈছেনে নাই। এয়া পমি গৈছে, এইখিনি অলমষ্ট পমি গৈছে। এতিয়া মই পিচি থোৱা জলকীয়া আৰু জালুকৰ পেষ্টটো দি দিওঁ। এনেকৈ পেষ্ট কৰি দিলে ভাল, তেতিয়া জ্বলাটো বেছি হয় আৰু সেইকাৰণে মই এনেকৈ দিওঁ মানে সদায়। আপোনালোকেও এনেকৈ দি চাব, জ্বলাটো বেছি পাব তেতিয়া। আমি আৰু চব জ্বলা খোৱা পানী আৰু নহয় জানো, এনেকৈ জ্বলা হ'ব তেতিয়া। তাৰপিছতে আৰু আকৌ অকণমান ঢাকোন মাৰি দিম। তাৰপিছত অলপ পানী দি আৰু সিজাই দিম। ঢাকোনখন অলপ উঠাই চাই লওঁ, এয়া চাওক সিজি গৈছে এইখিনি পূৰা তেল। এয়া এইখিনি পূৰা সিজি গৈছে, এয়া তেলতে গোটেইখিনি পমি গৈছে। এতিয়া মই ইয়াত নিজৰ ইচ্ছামতে পানী দি দিম। এতিয়া ষ্টিমটো বঢ়াই দিব লাগিব, ষ্টিমটো হাই কৰি দিব লাগিব। হাই ষ্টিম কৰি দিছোঁ। এতিয়া উতলি যেতিয়া এইখিনি শুকাই যাব, তেতিয়া ভাল লাগিব। গ্ৰেভি নিচিনা হ'লেই ভাল লাগে। কচু শাকটো পানী ভালো নালাগে বাৰু, হয় নাই? এইখিনি এনেকৈ অকণমান সময় থৈ দিলে
ধুনীয়াকৈ ধুনীয়া হৈ যাব। সৰহকৈ দি দিছোঁ পানী, এতিয়া ধুনীয়াকৈ ঢাকি দিম। অকণমান সময় মূৰে মূৰে লৰাই চাম। কেনেকুৱা হৈছে এবাৰ কেৰাহীখন দাঙি চাই লওঁ। ঢাকোনখন দাঙি এয়া ধুনীয়া উতল আহিছে, বহুতখিনি কমি গ'ল। এতিয়া শুকাই যাব, আৰু অকণমান টাইম লাগিব, পিছতে হৈ যাব। এতিয়া ঢাকোনখন আকৌ ঢাকি দিম। চাওক এয়া হ'বৰেই হৈছে, আৰু অকণমান পিছতে হৈয়ে যাব। হ'বৰেই হৈছে আৰু মিলাই দিছোঁ, আৰু অকণমান শুকালে হৈয়ে যাব। কাঢ়া কাঢ়াকৈ জ্বলা টেঙা ভাল লাগে। এনেকৈ আপোনালোকে বনাই চাব। এয়া মোৰ কচু শাকৰ আঞ্জাখন হৈ গ'ল ধুনীয়াকৈ। কিমান ধুনীয়া গ্ৰেভি। এয়াও অকণমান পিছত ভাজি হৈ গ'লে, এইখিনি ভাজি বনাই আছোঁ, আৰু এয়া হৈ গ'লে পৰিৱেশন কৰিব পৰা হৈ যাব। এতিয়া গেছটো অফ কৰি দিম। মোৰ আজিৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব, আৰু আপোনালোকেও এবাৰ এনেকৈ বনাই খাই চাবচোন। আৰু মোৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো বিনা ইউটিউব চেনেলটো আপোনালোকে এবাৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।